রেডি রেডি হইলে নয় ইউপিপিএল জিন্দাবাদ ইউপিপিএল জিন্দাবাদ ইউজি ব্রহ্ম জিন্দাবাদ ভূমি বসুমতারি জিন্দাবাদ রঙ্গনাচারি জিন্দাবাদ মজিব আলী জিন্দাবাদ পাকিরাম বড় জিন্দাবাদ জলেন দেইমারি জিন্দাবাদ চন্ডী বসুমতারি জিন্দাবাদ নজরুল ইসলাম জিন্দাবাদ মজিব আলী জিন্দাবাদ স্বপন দাস জিন্দাবাদ আজি আমাৰ এই বিশাল তামোলপুৰ সমষ্টিৰ নিৰ্বাচনক কেন্দ্ৰ কৰি যি এটা ৰেলী লোৱা হৈছে ইয়াত উপস্থিত হোৱা তামোলপুৰ সমষ্টিৰ মোৰ মাসকল বাইদেউসকল ভনীসকল দাদাসকল ভাইসকল আৰু মোৰ যুৱ বন্ধুসকল আজিৰ সময়ত ইউপিপিএল দলে অহা 9 তাৰিখে হ'ব লগা যি নিৰ্বাচন ইয়াৰ কাৰণে অকল তামোলপুৰত নহয় আমাৰ পৰ্বত চূড়াৰ পৰা মাজবাটলৈকে যিমান সমষ্টি আছে আৰু বিটিচিৰ বাহিৰতো যি 3টা সমষ্টি আছে এই সমষ্টিত অহা 9 তাৰিখে আমাৰ প্ৰাৰ্থীক বিজয় কৰিবলৈ ইতিমধ্যে সিদ্ধান্ত লৈছে মই আজিলৈকে 14টা সমষ্টিত বিভিন্ন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিছো আৰু আজি 15টা সমষ্টি 3টা বজাত মোৰ ইলেকশন কেম্পেইন শেষ হ'ব দিহিৰাত মোৰ বাক্সা সমষ্টি দিহিৰাত সভাত মই অংশগ্ৰহণ কৰাৰ পিছত 15টা সমষ্টিত আমাৰ নিৰ্বাচনী সভাত মই অংশগ্ৰহণ কৰাটো সম্পূৰ্ণ হ'ব এই 15টা সমষ্টিত ঘূৰি মই কি পালো ইতিমধ্যে বড়োলেণ্ডবাসী ৰাইজে 35 লাখ জনগণ 26টা জনগোষ্ঠী সিদ্ধান্ত লৈছে যে অহা নিৰ্বাচনত ইউপিপিএলক ট্ৰেক্টৰক ভোট দি 12 জন বিধায়ক জিকাই দিছপুৰ দখল কৰিবলৈ আমি আহি আছো 12 জন বিধায়ক জিকাই আমাৰ কোনোবা কৈছে 10 জন 11 জন কিন্তু মই আপোনালোকক আজি নিজৰ সমষ্টি নিজৰ জন্মস্থান তামোলপুৰৰ পৰা ইউপিপিএলৰ সভাপতি হৈ ঘোষণা কৰিছো অহা 9 তাৰিখে হ'ব লগা নিৰ্বাচন 4 তাৰিখে হ'ব লগা ফলাফল তাত ট্ৰেক্টৰে কমসে কম 12 জন বিধায়ক জিকিবলৈ গৈ আছে ৰাস্তা দলং লাগে আন্তঃগাঁথনি লাগে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান লাগে এই ক্ষেত্ৰত ইউপিপিএলে সবচেয়ে আগত থাকিব কিন্তু আৰু কিছুমান কথা বেলেগ দলে নকৰা কাম ইউপিপিএলে কৰে এইটো হল শান্তি প্ৰতিষ্ঠা কৰা জাতি জনগোষ্ঠীক নিৰাপত্তা দিয়া জাতি জনগোষ্ঠীৰ ভাষা ধৰ্ম সকলো ৰীতি নীতি সংস্কৃতি নিৰাপত্তা দিয়া ৰক্ষণাবেক্ষণ কাম এইটো বেলেগ কামে নকৰে ইউপিপিএল দলে কৰে জাতি মাটি ভেটি ৰক্ষা কৰাৰ কথা কৈছিলে কিন্তু অসমতে এই ধৰ্মক বাদ দি এই জাতিক বাদ দি এই জাতিটো তলত এই জাতিটো ওপৰত এনেকা বুলি সমাজ গঢ়িব নোৱাৰিব আৰু আমি ইউপিপিএলে সকলো জাতি সকলো ধৰ্ম সকলো সংস্কৃতি সকলো ভাষা একেলগে জীয়াই থকাৰ কাৰণে এটা নতুন অসম গঢ়িবলৈ আমি আহি আছো দিছপুৰলৈ যেনেকৈ বড়োলেণ্ডত 26টা জনগোষ্ঠীৰ কাৰণে কাম কৰিছো অসমত আমি 146টা জনগোষ্ঠীৰ ন্যায়ৰ কাৰণে কাম কৰিবলৈ আহি আছো যোৱা 78 বছৰ স্বাধীনতাৰ 78 বছৰত কিয় অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰ জনজাতি অজনজাতি বিভিন্ন জনগোষ্ঠী বিলাকে নিজৰ ৰীতি নীতি সংস্কৃতি পৰিচয় অস্তিত্ব ৰক্ষণাবেক্ষণ দিবলৈ যুঁজ দিব লগা হৈছে স্বাধীনতা আমিও পাইছিলো 1947 চনত স্বাধীনতা ভাৰতৰ ভিতৰত থকা সকলো জাতি জনগোষ্ঠীয়ে পাইছিলে 1947 চনত স্বাধীনতা অসমত বসবাস কৰা সবে পাইছিলে 1947 চনত বড়োলেণ্ডত বসবাস কৰা সকলো জাতি জনগোষ্ঠীয়ে 1947 চনত স্বাধীনতা পাইছিলে কিন্তু আজি এই জনগোষ্ঠীবিলাক এই ধৰ্মৰ লোকবিলাক এই সংস্কৃতি এই ভাষা কিয় এলাগি কৰিছে নেতা হৈ দিছপুৰলৈ যায় টকা ঘটিবলৈ পাৱাৰ ল'বলৈ সিন্ডিকেট বনাবলৈ আমি দিছপুৰৰ গৈ আছো জনগোষ্ঠী বিলাকক ন্যায় দিবলৈ জনজাতি সকলক ন্যায় দিবলৈ ভূমিৰ অধিকাৰ দিবলৈ
আৰু অসমখন যি গড় অসমৰ কথা কৈছিলে, আজি জাতি জনগোষ্ঠীক বাদ দি কোন দলে গড় অসম বনাব বিচাৰিছে? UPPL দলে যোৱা 5টা বছৰত এটা উদাহৰণ দাঙি ধৰিছে। বড়োলেণ্ডত খৰলীয়া কছাৰী হওক, মদাৰী হওক, ৰাভা হওক, বঙালী হওক, মাইনৰিটি হওক, যিমান জনগোষ্ঠী আছে, কলিতা, নাথযোগী, বড়ো, গাৰো, হাজং, যিমান জনগোষ্ঠী আছে, আজি দেখি জোৰা যিমান জনগোষ্ঠী সূত্ৰধৰ, কোনো এটা গোৰ্খা কোনো জনগোষ্ঠীক আমি বাদ দিয়া নাই। এইখন ভাৰত হয় ধৰ্ম নিৰপেক্ষ দেশ, আৰু ভাৰতৰ গণতন্ত্ৰ বিশ্বৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ গণতন্ত্ৰ। আৰু এই দেশত MLA খেলিবলৈ আহি কোনোবাই কয় আমি ৰেচন কাৰ্ড কাটি দিম, কোনোবাই কয় আমি অৰুণোদয় কাটি দিম। কোনোবা অৰুণোদয় কাটা দলক ভোট দিব নেকি? ৰাইজ অৰুণোদয় কাটা দলক কেতিয়াও ভোট নিদিয়ে, ৰেচন কাৰ্ড কাটা দলক কেতিয়াও ভোট নিদিয়ে। দুখীয়া গাৰো গৰীব মানুহক ভাবুকি দি, দুখীয়া গৰীব মানুহ ভয় খুৱাই যিসকলে ৰাজনীতি কৰিব বিচাৰিছে, সেইসকলক আজি স্বাধীনতাৰ ৭৮ বছৰত চিনাক্তকৰণ কৰিবলৈ সময় হ'ল। UPPL দুখীয়া গৰীব সকলো মানুহক আজি সহায় কৰিবলৈ ৰাজনীতি কৰিছো। যোৱা 5টা বছৰত বড়োলেণ্ড গঢ়িলো, তামোলপুৰখন গঢ়িলো। আহি থকা সময়ত অসমৰ বিভিন্ন পিছপৰা অঞ্চলবিলাকত UPPL কাম কৰিবলৈ আমি আহি আছো। মই দীঘলীয়া কথা নকওঁ, তামোলপুৰৰ সন্তান হিচাপে তামোলপুৰৰ বালি ধূলি, তামোলপুৰৰ মাটি, মটমা নদীৰ পানী, তাত গা ধুই ডাঙৰ দীঘল হৈছো। কৌৰাগুৰি LP স্কুলত পঢ়িছো, তামোলপুৰ হায়াৰ ছেকেণ্ডাৰীত পঢ়িছো। আৰু তাৰে পৰা সপোন দেখিছিলো এদিন নহয় এদিন তামোলপুৰ উন্নত হ'ব লাগিব, অসমৰ ভিতৰত জাকত জিলিকা অঞ্চল হ'ব লাগিব, নতুন ডিষ্ট্ৰিক্ট হ'ব লাগিব। ইয়াতো BEd কলেজ, মেডিকেল কলেজ, ইঞ্জিনিয়াৰিং কলেজ, ল' কলেজ, ভাৰতবৰ্ষত যিমান শিক্ষা অনুষ্ঠান আছে তামোলপুৰতো হ'ব লাগিব, এই সংকল্প লৈছিলো।